Hello everyone, welcome back to my YouTube channel. আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু মোৰ ভিডিও বিলাক একদম অকন পিছে আহি থাকে আপোনালোকৰ মাজত তাৰ মানে সময় সুযোগ আৰু মনটো গলেহে মই ভিডিও বনাও তো এইটো কাৰণে আপোনালোকে অকন পিছে পায় আৰু যিয়ে নহওক আজি কিবা মন গল মোৰ ভিডিও বনাবলে আৰু এতিয়াতো ফাগুনৰ বতৰ একদম শুকান হেতুৰ কাৰণে নে কিহে মোৰ খুব বেছি চাহৰ নিচা লাগি আছে ইমানেই মনটো চাহ খাওঁ লাগি আছে যদিও মোৰ চাহৰ নিচা তেনেকুৱা নাই মই ঘৰত থাকিলে দুবাৰ নিয়মটো কৰিব লাগে মানে মাৰ ঘৰত থাকোতেতো মই এবাৰ খাইছিলো চাহ মই জাস্ট এবাৰ খাওঁ আৰু মানে চাহ কেতিয়াবা যদি মানে মোক নামাতে মায়ে যে চাহ খুৱাহি বুলি মই নাখাওঁ তো কিন্তু মই বিয়াৰ পিছত মোৰ মানে শহুৰ দেউতাৰ ঘৰত মই দুবাৰ চাহ বনাব লাগে যে সেই দুবাৰ মানে খাওঁ আৰু সেইটো এটা হৈছিলে কিন্তু নিচা নাই ইয়াত আমি যেতিয়া থাকো আমি সাধাৰণতে হৰলিক্স তেনেকৈ খাওঁ কিন্তু চাহৰ সেনেকুৱা নিচা নাই আৰু মানে যে চাহ খাবই লাগিব সন্ধিয়া বা ৰাতিপুৱা তেনেকুৱা একোৱে নাই তাৰো নাই মোৰো নাই কিন্তু আজি ক'ব নোৱাৰো ইমানেই কিয় চাহ খোৱাৰ মানে নিচাটো লাগিছে মই একদম ভাবি নাপাওঁ তো সেই আৰু ইয়াক সেইকাৰণে গাখীৰ আনিব পঠিয়াইছোঁ গাখীৰ আনিব গৈছে আৰু গাখীৰটো আহি পালে মই পূৰা ইলাইচি দি পেলাই চাহ খাম আৰু সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মানে কথাখিনি শ্বেয়াৰ কৰিবলৈ মন গ'ল কাৰণে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া মই একদম চিধাই কিচেনত আহিলোঁ আৰু এয়া দুটা ইলাইচি মই ইয়াতে দি দিছোঁ আৰু এয়া মোৰ গাখীৰটো আহি পালে আৰু এতিয়া মই ধুনীয়াকৈ চাহকাপ বনাম তাৰ আৰু মোৰ কাৰণে দুকাপ তাৰমানে চাহ বনাম আৰু সেই আৰু চাহ খোৱাৰ নিচাটো পূৰাম আৰু মোৰ চাহটো পূৰা হৈ আছে এতিয়া আৰু ই বজাৰ কৰি আনিলে আজি তাৰমানে কিবা ভাত খোৱাৰ মন নাই তো সেইটো কাৰণে এয়া ব্ৰেড লৈ আনিছে বাটাৰ আৰু এটা বস্তু লৈ আনিছে আজি চিকেন দি মানে ব্ৰেড খাম আৰু অকণমান হাটকে হ'ব বস্তুটো অকণমান বেলেগ হ'ব তথাপিও ভাত খোৱাৰ মন নাই যিহেতুকে এইটো দি ট্ৰাই কৰি চাম মোৰ চাহ একদম ৰেডি হৈ গ'ল এতিয়া লৈ যাম তাতে টিভি চাই খাম আৰু সেই আৰু এইখিনিতে কথা এটা মনত আহিছে আমাৰ মাহঁত তাৰমানে প্ৰতিগৰাকী মাকৰ তাৰমানে নিজৰ সন্তানৰ কাৰণে যোনটো মৰম সেইটো একদমেই সুকীয়া সেইটো কাৰণে চাগে মায়ে ইমান কষ্টকৈ তাতেই বনাই মানে বৈতামাৰীত বনাই পেলাই মোক একদম জোৰ জবৰদস্তি মানে এইটো পঠিয়াই দিছে লৈ যোৱা তাত গৈ পেলাই খাবা তো কেনেকুৱা মৰম ন তো আমাৰো দায়িত্ব থাকে বাৰু আমাৰ মা বা দেউতা তেওঁলোকৰ প্ৰতি যেন তেওঁলোকে আমাক যেনেধৰণে মৰম কৰে আমিও যেন সেই মৰমৰ মূল্য সেইটো তেওঁলোকক দিব পাৰোঁ আৰু তেওঁলোককতো একো টকা পইচাৰ দৰকাৰ নহয় সেই যে অলপ কেয়াৰ বা সেই বস্তুখিনি আৰু শ্ৰদ্ধা ভক্তি সেইখিনি তেওঁলোকে বিচাৰে যিয়ে নহওক মোৰ মাৰ কথা মনত পৰিছে সেইকাৰণে এইখিনি মুহূৰ্তত ভাল লাগিছে মনটো অলপ দুখো লাগিছে বাৰু কাৰণ মানুহজনীক যে দেখা নাপাওঁ আৰু ফিজিকেলি ওচৰত নাই তো সেই আৰু মনত পৰিল কাৰণে আপোনালোককো ক'লোঁ এইটো তুমি কয় এইটো চাবিছি আছে সেইটো মোৰ কাৰণে আনিছোঁ চাবিছি কাটো মই বুজি পাইছোঁ কিয় বুজা নকওঁ কি আছে ধুনীয়া দেই এইটো মই এইটো দিয়া কোৱা এইখিনিতে আপোনালোকক কথা এটা ক'ব বিচাৰিম মায়ে তাৰমানে আমাৰ দুজনৰে কাৰণে এইখিনি বস্তু পঠিয়াই দিছে খাবলৈ কিন্তু ই এইবিলাক বস্তু খাই ভাল নাপায় সেইটো কাৰণে সি আনিছে কচুৰি সেইটো দি খাই আছে আৰু মই খুব বেছি ভাল পাওঁ এইবিলাক খাই তো মই পূৰা একদম বাতিত লৈ পেলাই পূৰা খাই আছোঁ আজি ভাবিছিলোঁ মই চিকেন বনাম মই গোটেইখিনি যোগাৰ কৰিলোঁ কিন্তু ই পূৰা ঘপককৈ আহি গ'ল আৰু মাজতে ক'লে যে সি বনাব তো এতিয়া তেনেকৈ বনাই আছে আৰু মই ৰৈ আছোঁ কাৰণ মই সেই হেৰিখিনি কি কৰিম আৰু ব্ৰেডখিনি
তো মই সেইটো কাৰণে ৰৈ আছোঁ এতিয়া চিকেন বনি আছে তাৰপিছত সেইটো মই কৰিম আৰু আজি আমাৰ ৰাতিৰ খানাটো হৈ যাব তেনেকৈ যোৱাকালি খাই বৈ আমি টিভি চালোঁ আৰু তেনেকৈ শুই গ'লোঁ তো কালি সামৰা নহ'ল ব্লগটো সেইটো কাৰণে আজি এতিয়া ৰাতিপুৱা একদম সামৰিব ওলাইছোঁ খাই বৈ অফিচলৈ ওলাই গ'ল তাৰমানে কলেজলৈ ওলাই গ'ল আৰু মই ৰাতিপুৱাৰ কামখিনি কৰি মেলি আজৰি কাম আছে বাৰু দুপৰীয়াৰখিনিতো কৰিব লাগিব কিন্তু ৰাতিপুৱাৰ কামখিনি কৰি আজৰি সময় অকণমান পালোঁ আৰু ভাবিলোঁ ব্লগটো ইয়াতে সামৰোঁ আৰু সঁচাকৈ কালি তেনেকৈ খাই মানে ব্ৰেড আৰু চিকেন তাৰ যোনটো কম্বাইনেশ্যন মানে বহুত বেছি ভাল লাগে আপোনালোকেও কেতিয়াবা ট্ৰাই কৰি চাব পাৰে তো সেই আগৰ কেইটা ব্লগত আপোনালোক সকলোৱে ইমান ধুনীয়াকৈ মৰম দিছে তাৰ কাৰণে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আহিবলগীয়া ভিডিঅ'বিলাকতো এনেধৰণে যেন আপোনালোকে মৰম আগবঢ়াই যায় তাকেই আশা কৰিছোঁ আৰু আজিলৈ সামৰিছোঁ বাই বাই